চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি মই আকৌ আপোনালোকৰ ওচৰত উপস্থিত হৈছো এটা ৰেচিপি লৈ। ৰেচিপিটো হৈছে চিলি পনীৰ। চিলি পনীৰৰ বাবে মই কি লৈছো চাওঁ আহকচোন দেখুৱাওঁ। এয়া পনীৰ লৈছো, আধা কাপ টমেটো সস লৈছো, এয়া ড্ৰাগ সস লৈছো, এয়া আপোনাৰ কেপচিকাম 4 কুণীয়াকে কাটি লৈছো আৰু পিয়াজো এদৰে কাটি লৈছো, নহৰু সৰহকৈ কাটি লৈছো, আদা পিহি লৈছো আৰু বিলাহী এদৰে কাটি লৈছো। আপোনালোকে বেছিকৈও ল'ব পাৰে কাৰণ মোৰ এটা আছিলে, মই সেইবাবে এটাই কাটি লৈছো আৰু এয়া কেঁচা জলকীয়া কাটি লৈছো। এতিয়া মই বনাব আৰম্ভ কৰোঁ। এয়া মই ৰিফাইন অইল দিছো, পেনখন মই পাতিয়ে থৈছিলো কাৰণ ফটাফট বনাব লাগিব। এতিয়া মই এই তেলতে ফালি লোৱা জলকীয়াকেইটা দি দিছো, তাৰপিছতে নহৰুখিনি দি দিছোঁ। এইদৰে মিহিকৈ কাটি ল'ব আপোনালোকেও, ময়ো এনেকৈ কাটি লৈছোঁ। তেলত যদি জলকীয়া দিয়ে তাৰ ফ্লেভাৰটো বহুত বেছি ধুনীয়া হয়, সেইকাৰণে আপোনালোকে ফালি দিব, নহ'লে গোটেই আপোনাৰ গোটাকৈ দিলে। এতিয়া মই পিঁয়াজখিনি দি দিছোঁ। আপোনালোকে যদি মিক্সিত কেতিয়াও পিঁয়াজ নিদিব, এইদৰে স্কোৱাৰকৈ কাটিব লাগে। তাৰপিছত মই কেপচিকামখিনি দি দিলোঁ। এইখিনি 5 মিনিটমান ভজাৰ পিছত আপোনাৰ বিলাহী টুকুৰা দিম। এতিয়া মই আদা পিঁয়াজখিনি এয়া দি দিছোঁ এচামুচ, তাৰ লগে লগে আপোনাৰ বিলাহী টুকুৰা দিলোঁ। এয়া চাওক, মোৰ পিঁয়াজ অলপ অলপ গল্ডেন কালাৰ হ'ল, একেবাৰে গল্ডেন কালাৰো কৰিব নালাগে। এতিয়া মই আপোনাৰ মছলা দিবলৈ ৰেডি কৰিছোঁ। নিমখ দিয়াই নাছিলোঁ, এই চামুচখনে এচামুচ নিমখ দিছোঁ, হালধি দিছোঁ আধা চামুচ, জলকীয়াৰ গুড়ি দিছোঁ, ব্লেক পেপাৰ দিছোঁ, জিৰাৰ গুড়ি দিছোঁ, ধনিয়াৰ গুড়ি দিছোঁ, অকণমান গৰম মছলা। এতিয়া মই আপোনালোকক এইটো কিদৰে ব্যৱহাৰ কৰি শিকাইছে। এই যে আধা কাপ চচ লৈছিলোঁ টমেটো চচ, তাত মই আপোনাৰ ডাৰ্ক চচটো এইদৰে মিলাই দিলোঁ। দি পেলাই আপোনাৰ এইদৰে মিক্স কৰি, কাৰণ কালাৰটো বহুত ধুনীয়া হয়, গ্ৰীণ বটলকৈ ৰেড, পনীৰৰ মাজে হোৱাইট জিলিকি থাকে, দেখিব বহুতেই ধুনীয়া হয়। এয়া চাওক কি সুন্দৰ লাগিছে দেখিবলৈ। ইয়াতে মই এতিয়া, কাৰণ ইয়াত পনীৰটো কেতিয়াও ফ্ৰাই নকৰিব, হোৱাইট কালাৰ হৈ থাকে, দেখিবলৈও ভাল লাগে। এতিয়া পনীৰটো মই এড কৰি দিছোঁ। সহজতে হয়, আপোনালোকে বনাব। কোনোবা আলহী আহিলে পটককৈ আলহীৰ লগত কথা পাতি থাকোঁতে পাকঘৰত সোমাই বনাই পেলাব পাৰে, ইমানেই সহজ বনাবৰ কাৰণে। এতিয়া মই আপোনাৰ 10 মিনিট ঢাকি থৈ দিম, গেছটো চিম কৰি। মই 10 মিনিটৰ পিছত আহিছোঁ। ৱাও, কালাৰ কি সুন্দৰ হৈ আছে চাওক। এতিয়া মই চাৰ্ভ কৰিম, আপোনালোকক দেখাম। হৈ গ'ল, কিমান একো বস্তুৱে নালাগে, দেখিছেনে? একদম কম বস্তুতে কি সোনকালে 7 মিনিট লাগে আৰু 7 মিনিটত সম্পূৰ্ণ হৈ যায় বস্তুখিনি যদি ৰেডি কৰি থৈ দিয়ে। এয়া চাওক, মই চিলি পনীৰ বনাই ৰেডি কৰিলোঁ। আপোনালোকে যদি ভিডিঅ'টো ভাল পায়, লাইক কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিব, কাষতে থকা বেল আইকনটো লাহেকৈ দবাই দিব, আকৌ যাতে মই সুন্দৰ সুন্দৰ ৰেচিপি আপোনালোকৰ ওচৰত আনিব পাৰোঁ। নমস্কাৰ, আজিলৈ আহোঁ।